আপত্তি নাই এইখিনি মানে আমি 2-3টা চিঠিখিনি আমি লৈ যাব পাৰিম লৈ গ'লে অহা 15 নৱেম্বৰ তাৰিখৰ পৰা 17 নৱেম্বৰ তাৰিখলৈ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত তথা চিৰাং জিলা যোগাসন ক্ৰীড়া সন্থাৰ আতিথ্যত এইবেলি চিৰাং জিলাৰ বিজনীত সদৌ অসম ভিত্তিত যি যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয় এইবাৰ বিজনী চহৰত আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ সেইটোকে বিজনীবাসী সকলো ৰাইজৰ সহযোগিতা তথা আমাৰ যি আদৰণি সমিতিৰ সকলো বিষয়ববীয়া আছে এই বিষয়ববীয়াৰ সহযোগিতা বিচাৰি আৰু সকলোকে নমস্কাৰ জনাই এই যোগাসন প্ৰতিযোগিতা যাতে সুচাৰুৰূপে আমি সম্পন্ন কৰিব পাৰোঁ তো ইয়াৰে কামনা কৰি আমি এই কাৰ্যসূচী আগবঢ়াই লৈ যোৱাৰ আশা ৰাখিছোঁ। নমস্কাৰ। জয় জয়তে যোগাসন ক্ৰীড়া সন্থা অসমৰ তৰফৰ পৰা আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। অহা 15, 16, 17 নৱেম্বৰ হ'বলগীয়া পঞ্চম আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ প্ৰতিখন জিলাৰ পৰাই ইয়াত প্ৰতিযোগী অংশগ্ৰহণ কৰিব। প্ৰায় 500 প্ৰতিযোগী অংশগ্ৰহণ কৰিব। আমাৰ এই প্ৰতিযোগিতাখন বিশেষকৈ 3টা ইভেণ্টত অনুষ্ঠিত হ'ব। পৰম্পৰাগত যোগ, আপোনাৰ কলাত্মক যোগাসন আৰু দলীয় 3টা শাখাত হ'ব। 4টা গ্ৰুপত হ'ব। 10 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালী, 14 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালী, 30 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালী আৰু 30 বছৰৰ ওপৰৰ পুৰুষ মহিলা উভয়ৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত আমাৰ বিচাৰক হিচাপে অসমৰ বিভিন্ন জিলাৰ পৰা 50গৰাকী বিচাৰক থাকিব। আৰু আজিৰ এই শুভ মুহূৰ্ততে আমি ঘোষণা কৰিব বিচাৰিছোঁ যোগাসন ক্ৰীড়া ক্ষেত্ৰখনত, ভাৰতবৰ্ষৰ যোগাসন ক্ৰীড়া ক্ষেত্ৰখনত আজিৰ পৰা 30-40 বছৰ আগৰ পৰাই যি এই যোগাসন ক্ৰীড়াক এটা মাত্ৰা দিলে সেই তেখেতসকলৰ ভিতৰত আমি কেইজনমান নিৰ্দিষ্ট ব্যক্তিক যোগাসন ক্ৰীড়া সন্থা অসমৰ তৰফৰ পৰা আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। তাৰ ভিতৰত যোগৰত্ন বঁটা। যোগৰত্ন বঁটা আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। এইবাৰ আমাৰ শ্ৰদ্ধাৰ হিমাদ্ৰী পুৰকায়স্থ তেখেত হোজাইৰ যোগাসন ক্ৰীড়া ক্ষেত্ৰখনত আজি 40টা বছৰ তেখেতে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে উত্তৰ পূব ভাৰতত। তেখেতক আমি যোগাসন ক্ৰীড়া সন্থা অসমৰ তৰফৰ পৰা যোগৰত্ন বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আমি যোগ শিৰোমণি বঁটা প্ৰদানৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ ডক্টৰ উজ্জ্বল অৰুণ মাস্কে। তেখেত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ প্ৰফেচৰ। তেখেতেও অসমত যোগাসন ক্ৰীড়া ক্ষেত্ৰত, যোগৰ ক্ষেত্ৰত বিশেষভাৱে সেৱা আগবঢ়াইছে। সেয়েহেতেও তেখেতক আমি যোগ শিৰোমণি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু যোগাসন ক্ৰীড়াত বিশেষভাৱে অৱদান আগবঢ়োৱা লখিমপুৰৰ আজাদ হাজৰিকা, তেখেতে যোগাসনৰ যি ক্ৰীড়া এই বিষয়ত প্ৰায় 40 বছৰ ধৰি কাম কৰি আছে নিৰবিচ্ছিন্নভাৱে। তেখেতক আমি যোগ সাধনা বঁটা প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আৰু এটা বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ, আমাৰ যোগশ্ৰী বঁটা। যোগশ্ৰী বঁটাৰ কাৰণে আমি শিৱসাগৰৰ পবিত্ৰ গগৈক আমি নিৰ্বাচন কৰিছোঁ। তেখেতো আজি বহু বছৰ ধৰি যোগাসন ক্ৰীড়া ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আছে। আৰু এটা বঁটা আমি যোগ সমন্বয় বঁটা। আমি যোৰহাটৰ ডক্টৰ পৰশমণি বৰা, তেখেতক আমি যোগশ্ৰী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। তেখেতেও এই যোগাসনৰ ক্ষেত্ৰখনত বিশেষভাৱে সহযোগিতা আগবঢ়াই আছে। আমি বঁটা 5টা আমি যোগাসন ক্ৰীড়া সন্থা অসমৰ তৰফৰ পৰা আজি আমি ঘোষণা কৰিছোঁ। এই 5জন ব্যক্তিক আমি যোগাসন ক্ৰীড়া সন্থা অসমৰ তৰফৰ পৰা আমি বঁটাসমূহ প্ৰদান কৰিম। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ, এই বছৰ থাইলেণ্ডত অনুষ্ঠিত হোৱা আমাৰ জাহ্নৱী গোস্বামী 10 বছৰ অনুৰ্ধৰ, আমি যোৱা বছৰ আমাৰ 4ৰ্থ আন্তঃজিলা যোগাসন ক্ৰীড়াত তেখেতে প্ৰথম স্থান অধিকাৰ কৰিছিল। সেই মৰ্মে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত প্ৰতিযোগিতাটো বিশেষ সফলতা অৰ্জন কৰিছিল আৰু
আমাৰ এছিয়ান যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত তেখেতে 2টা গোল্ড মেডেল আৰ্টিষ্টিক আৰু আমাৰ পৰম্পৰাগত ট্ৰেডিশ্যনেল 2টা বিভাগতে তেখেতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। আমি আপোনালোকৰ যোগেদি আমি জাহ্নৱী গোস্বামীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সুখৰ খবৰ, আমাৰ ইতিমধ্যে এখন প্ৰতিযোগিতা, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা পঞ্জাৱৰ মন্দিৰত হৈ গৈছিল। তাতো আমাৰ 4গৰাকী প্ৰতিযোগীয়ে, তাৰে 2গৰাকীয়ে গোল্ড মেডেল পাইছিলে, তেজপুৰৰ ডিম্পল কলিতা আৰু আমাৰ দৰ্শনা হাজৰিকা। আৰু আমাৰ এগৰাকী ৰাষ্ট্ৰীয় বিচাৰক মমিতা গগৈ, তেখেতেও চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে। আমি এই সকলোকো আমি যোগাসন ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখনত আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ, প্ৰতিযোগীসকলে মানে পঞ্জীয়নৰ বাদত 500 টকা দিব লাগিব। আৰু পৰম্পৰাগত যোগাসন, আমাৰ যি ট্ৰেডিশ্যনেল যোগাসন, তাত 300 টকা মাননি থাকিব। আৰু দলীয় প্ৰতিযোগিতাত প্ৰতিগৰাকীয়ে 200 টকাকৈ দিব লাগিব। আৰু আমাৰ যি আৰ্টিষ্টিক যোগ অনুষ্ঠিত হ'ব, তাৰ কাৰণেও 200 টকা মাননি দিব লাগিব। আৰু এই প্ৰতিযোগিতাখনত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি বিশেষভাৱে কোকৰাঝাৰ সমষ্টিৰ শ্ৰদ্ধাৰ সাংসদ মহোদয়, আমাৰ বিজনী সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়কে প্ৰমুখ্য কৰি আমাৰ বিজনীবাসী ৰাইজ, সাংবাদিক বন্ধু আৰু আদৰণীয় সমিতিৰ সকলো বিষয়ববীয়াৰ সহায় সহযোগ, ৰাইজৰ সহায় সহযোগত আমাৰ এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।